Hey guys, welcome back to Sahna's Vlogs and good morning. সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন যেন ৰঙেৰে উপচি পৰে আৰু সমূহ ইছলাম ধৰ্মাৱলম্বীসকলৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Hey guys, বৰ্তমান গা পা ধুই ৰেডি হ'লো আৰু পাকঘৰতো সোমালো। কি বনালো আপোনালোকক দেখাব লাগছোন অকমান। মাছখিনি আগতীয়াকৈ পিঁয়াজেৰে ভাজি লৈছোঁ মই। এইখিনি বৰালি মাছ হয় আৰু ইয়াতে আলু সিজাই লৈছোঁ। মাছৰ লগত আলুখিনি দি দিম আৰু এইফালে মই ৰাখিছোঁ মাছৰ কণী ভাজি কৰা হৈ গৈছে অলৰেডি। এইখিনি মাছখিনি ইয়াতে পেলাই দিছোঁ আলুৰ সৈতে। অলৰেডি হৈ গৈছে মোৰ। অকণমান ৰাখি কেনে লয়াৰ ফ্লেমত ৰাখি দিম আৰু ইয়াতে মই হাজবেণ্ড ডিউটিৰ পৰা আহিব এতিয়া। তেখেতৰ কাৰণে খিচিৰি বনাইছোঁ। এইখিনি হৈ গৈছে। দুপৰীয়াৰ সাজ খাই হাজবেণ্ড আৰু মই এনেই আমাৰ পাচলি খেতি কৰা বেৰটো চাইছিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এইফালে মোৰ ফাদাৰ ইন লৈ লাও কোমোৰা কিছুমান খেতি কৰিছে আৰু এইবোৰ পুতি দিছে যাতে মানে উঠি যাব পাৰে, দেখিছেনে? আৰু এইটো ছাইডত আছে মাকৈবোৰ ওলাইছে কিন্তু খাবলৈকে হোৱা নাই। আৰু মোৰ আজি মনটো বহুত বেয়া। এইখিনি মই মানে আনি কেনে লগাইছিলোঁ ফুল নাৰ্চাৰীৰ পৰা, কিন্তু আজি ছাগলী পোৱালি এটা সোমাই আহি খাই দিলে, সেইকাৰণে বহুত বেয়া। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।